নমস্কাৰ বন্ধুসকল মই অমৃত গগৈ আৰু আপোনালোক সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছো বন্ধুসকল DHS গ্ৰেড 4 এক্সামৰ যিখন 2020 চনৰ কোৱেশ্চন পেপাৰ আছিল সেই কোৱেশ্চন পেপাৰখনৰ বৰ্তমানলৈকে তিনিটা পাৰ্টত ভিডিঅ' বনাই 1 নম্বৰ পৰা 50 নম্বৰলৈকে কোৱেশ্চন আনসাৰসমূহ কমপ্লিট কৰিলো আৰু আজি তাৰ নেক্সট যেটো 51 ৰ পৰা 65 লৈকে ইংলিছ গ্ৰামাৰ হয় সেই গ্ৰামাৰ কেটা আজিৰ ভিডিঅ'টোত সমাধান কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় সো বন্ধুসকল ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি আপুনি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশন পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সো বন্ধুসকল অকনো সময় পলম নকৰি আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 51 ত আছে Which of the following is synonym of blend? বন্ধুসকল ইয়াতে সুধিছে যে সংমিশ্ৰণৰ সমাৰ্থক শব্দটো কি হয় blend মানে হৈছে সংমিশ্ৰণ ইয়াৰ যেটো সমাৰ্থক শব্দ হ'ব অপচন নম্বৰ বি টো শুদ্ধ হ'ব মিক্স মানে হৈছে সংমিশ্ৰণ আৰু blend মানে হৈছে সংমিশ্ৰণ Question number 52 Which of the following is antonyms of shallow? ইয়াতে বন্ধুসকল আপোনালোকক সুধিছে যে যেটো shallow হয় shallow মানে হৈছে অগভীৰ শব্দটোৰ বিপৰীত শব্দটো কি ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি অপচনটো আছে ডিপ মানে হৈছে গভীৰ অগভীৰ Question number 53 What is a group of sailors called? ইয়াতে আপোনালোকক সুধিছে যেটো নাবিকসকলৰ গ্ৰুপটো কি বুলি কোৱা হয় ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ক্ৰু যেটো নাবিকসকলৰ গ্ৰুপ হয় বা দল হয় দলটো ক্ৰু বুলি কোৱা হয় Question number 54 Fill in the blank with appropriate word given below বন্ধুসকল ইয়াতে আপোনালোকক খালি ঠাই পূৰণ কৰিব দিছে ইয়াত দিছে Please give me this of the cake ইয়াতে আপোনালোকক কৈছে যে মোক কেকটো দিয়ক মানে কি দিয়ক কৈছে ইয়াতে এ হ'ব এটাটো নহব এনটো নহব দাটো নহব ইয়াৰে শুদ্ধ উত্তৰ হ'ব কি হাফ মানে মোক কেকটোৰ আধা দিয়ক Question number 55 What is a young cat called মানে মেকুৰীৰ সৰু পোৱালিটো কি বুলি কোৱা হয় ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি কিটেন মেকুৰীৰ সৰু পোৱালিটো কিটেন বুলি কোৱা হয় Question number 56 Fill in the blank with appropriate verb ইয়াতে যেটো আপোনালোকক চাৰিটা ভাৰ্ব দিয়া হৈছে ভাৰ্ব কেইটাৰ পৰা আপোনালোকক শুদ্ধ ভাৰ্বটো বাছি খালি ঠাই পূৰ কৰিব দিছে ইয়াতে প্ৰশ্নটো আছে He did not dash to school today ইয়াতে কৈছে যে হি আজি স্কুল না যায় সো বন্ধুসকল এই বাক্যটো সিম্পল প্ৰেজেন্ট টেন্সত আছে সো বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গো হি ডিড নট গো টু স্কুল টুডে Question number 57 What is a female horse called ইয়াতে হৈছে মাইকী ঘোঁৰা কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি মেৰ মাইকী ঘোঁৰাক মেৰ বুলি কোৱা হয় Question number 58 What is the house of bees called ইয়াতে আপোনালোকক সুধিছে যে মৌমাখিৰ ঘৰটো কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি এপিয়াৰীটোৱে মৌচাক বুজায় আৰু লগতে বন্ধুসকল আৰু এটা শব্দ আপোনালোকে জানি থওক বিহাইভ শব্দটোৰ BEEHIVE এই শব্দটো মৌচাক বুজায় কিন্তু এই অপচনত নাই ইয়াত এপিয়াৰী আছে এপিয়াৰীটো মৌচাক বুজায় Question number 59 What is the study of plants called উদ্ভিদৰ বিষয়ে অধ্যয়ন কৰাটো কি বুলি কোৱা হয় অপচন নম্বৰ বি শুদ্ধ উত্তৰ বটানী মানে হৈছে উদ্ভিদ বিজ্ঞান Question number 60 What is a group of bees called মৌমাখিৰ গোটটোক মৌমাখিৰ জুমটোক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি স্বাৰ্ম শব্দটোৱে মৌমাখিৰ গোটটোক বুজায় মানে মৌমাখিৰ দলটোক বুজায় Question number 61 What is the plural of ox বলদ গৰুৰ বহুবচন কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি অক্সেন হৈছে বলদ গৰুৰ বহুবচন অক্সেন মানে বলদ বুৰ Question number 62 Which of the following is a proper noun ইয়াতে আপোনালোকক সুধিছে যে তলত দিয়া কেইটাৰ ভিতৰত কোনটো প্ৰপাৰ নাউন হয় কোনটো নাম বুজাইছে ইয়াতে বন্ধুসকল প্ৰপাৰ নাম বুজাইছে অপচন নম্বৰ ডি গংগেছ মানে হৈছে গংগা যিকোনো নদীৰ নাম হলে মানে ইয়াৰ প্ৰপাৰ নাউন হয় সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গংগেছ
বা অসমীয়াত গংগা কুৱেশ্যন নম্বৰ 63 হোৱাট ইজ দ্য সুপাৰলেটিভ অফ গুড ইয়াতে বন্ধুসকল আপোনালোকক সুপাৰলেটিভ ডিগ্ৰীটো বাছিবলৈ কৈছে যিটো গুড হয় গুড শব্দটোৰ সুপাৰলেটিভ শব্দটোৰ তলত বাছিব কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বেষ্ট গুড শব্দটোৰ সুপাৰলেটিভটো হ'ব বেষ্ট আৰু কম্পেৰেটিভ হ'ব বেটাৰ গুড বেটাৰ বেষ্ট আৰু ইয়াতে বন্ধুসকল যিটো বি অপশ্যনত দিয়া আছে বি অপশ্যনটো ৱৰ্ষ্ট আছে ৱৰ্ষ্টটো হৈছে বেড ৱৰ্ষ্ট মানে যিটো বেড তাৰ সুপাৰলেটিভ হয় আৰু ইয়াতে সিটো দিছে গুডেষ্টটো কোনো এটাৰে নহয় আৰু যিটো ডিটো দিছে ডিটো হৈছে কম্পেৰেটিভ ডিগ্ৰী কুৱেশ্যন নম্বৰ 64 ইয়াতে আপোনালোকক খালী ঠাই পূৰণ কৰিবলৈ দিছে এন আপেল এ ডে কিপছ ডেছ এৱে ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডাক্তৰে এদিনত এটাকৈ আপেল খাবলৈ দিয়ে কুৱেশ্যন নম্বৰ 65 এ পাৰ্চন হু কাটছ হেয়াৰ ইজ ইয়াতে কৈছে যে আপোনালোকৰ এজন মানুহে চুলি কাটুৱাই মানে কাৰ লগত কাটুৱাই ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এ বাৰবাৰ মানে হৈছে নাপিত এজন মানুহে এজন নাপিতৰ লগত চুলি কাটুৱাই সো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ কুৱেশ্যন ইমানকেইটাই আছিল আপোনালোকক ভালদৰে গোটেইকেইটা কুৱেশ্যন বুজাই দিবলৈ চেষ্টা কৰিছোঁ যদি আপোনালোকে বুজি পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি আপোনালোকৰ কোনোবা এটা বুজাত অসুবিধা হৈছে তেন্তে তলত কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত আপোনালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আৰু যদি আপুনি সঁচাকৈ আজিৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে এনে ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন নাই বা এনে ধৰণৰ ভিডিঅ'সমূহৰ সাজেশন পাই থাকিবলৈ বাবে আপোনালোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক সো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় আই অসম